हेलो स्वागतम जानाइছো আপোনালোক সকলোকে মই পম্পিয়ে মোৰ ইউটিউব চেনেল পম্পি ব্লগৰ অন্য এটি ভিডিঅ' লৈ এতিয়া হৈছে সময় 6:30 মই জাস্ট ডিউটিৰ পৰা ওলাইছো আৰু চাওক ইয়াত আন্ধাৰ হোৱাই নাই হ'ব আৰু 7 মানত আৰু ইয়াত খুনকালে আন্ধাৰ নহয় অলপ দেৰিকৈ হয় আৰু মোৰ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছো মানে ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলো সেইবাবে ভাবিলো এতিয়াৰ পৰা ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰো বুলি আৰু মোৰ ভিডিঅ'ত বিশেষ একো দেখাব পৰা নাই কাৰণ সময়ে পোৱা নাই আৰু এই ডিউটি আহো ডিউটি পা আকৌ ৰুম যাওঁ আকৌ ডিউটি আহো আকৌ ৰুম যাওঁ সেইখিনিয়ে হৈ আছে আৰু একেখিনিকেনো কি দেখাই থাকিম বুলি ভিডিঅ' বনোৱা নাই তাকে আপোনালোকে লাহে লাহে বনাম আৰু চেষ্টা কৰিম কিবা কিবি দেখুৱাবলৈ যদি আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিয়ে আৰু সকলোৱে সাবস্ক্ৰাইব কৰি দিয়ে লাইক কমেন্ট কৰিব সকলোৱে তেতিয়া ভিডিঅ' বনাবলৈও ভাল লাগিব হেয়াই আৰু তাৰ পৰা এতিয়া ৰুমলৈ যাম আৰু বেছি টাইম নাই 7টা বজাত এখেতৰ ডিউটি ছুটি হ'ব ৰুমলৈ গৈ কি কৰোঁ কি নকৰোঁ সৰু সুৰাকে কিবা এটা দেখুৱাম ৰাতি সাজটো কেনেকৈ খাওঁ তাকে দেখুৱাম ভিডিঅ'টো চাই থাকিব ডিউটি পা আহি পালোহি আৰু আহোঁতে 8:30 হ'ল দেৰি হৈ গ'ল ওচৰতে বজাৰ এখন বহি আছিলে ভাবিলোঁ সোমাই আহোঁ আৰু বজাৰৰ পৰা আজি শাক লৈ আহিছোঁ তাকে মিষ্টাৰে যা যোগাৰ কৰি দিছে বনাম আৰু এতিয়া মই চাহ খাই আছোঁ মিষ্টাৰে যা যোগাৰ কৰি মেলি গ'ল গা ধুবলৈ ময়ো গা পা কাপোৰ চাপোৰ ধুই আহিলোঁ শাক বুলি কয় নামটোৱে পাহৰিলোঁ মই আৰু ইয়াৰ লগত দালি দিম কেইটামান দালি শাকত দালি দিলে এনেও ভাল লাগে খাই আৰু এটা মেইন কথা গেছটো তলত লৈছোঁ কাৰণ ওপৰত ল'লে মোৰ কাৰণে বহুত ওখ হয় সেইকাৰণে তলত মই বনালে মানে তলতে ল'ব লগা হয় এইটোৱে আৰু অসুবিধা চাপৰ জাতি মানুহৰ ওপৰত ল'লে মই ঢুকি নাপাওঁ সেইকাৰণে মিষ্টাৰে তলতে দি থৈ গৈছে कौन है ये लोग कहाँ से आते हैं আৰু ভাবিলোঁ আজি শাকখিনি ময়ে বনাওঁ নহবা প্ৰায়ভাগ মিষ্টাৰেই বনায় বনোৱা কোনোৱা তেওঁৱে কৰে মানে তেওঁ বেছি ভালকৈ বনাবলৈ জানে মই বনালে ইমান সোৱাদ নালাগে সেইকাৰণে মই ইমান নবনাওঁৱেই তেওঁৱে বনায় তেওঁ হাতৰ সোৱাদটো অলপ বেছি মানে সেইকাৰণে তেওঁৱে বনায় আৰু এতিয়া মই ৰেডি কৰি ল'লোঁ বনাবলৈ বনাম বনাই কোনাই দেখুৱাই আছোঁ আপোনালোকক বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ খুতৰীয়া শাকৰ তৰকাৰী ইফালে আছে আলু পিটিকা
আৰু ইফালে আমলেট আনাৰস এয়াই আৰু ৰাতি সাজ। ইফালে মিষ্টাৰ খাবলৈ ৰেডি হৈ আছে। ইয়াত সকলো শাকেই পোৱা যায়, অসমত যি যি পায় ইয়াতো পায়, খালি বহুত ডিফাৰেণ্ট তাতকৈ। ইয়াত মানে ইমান সোৱাদ নাই বস্তুবোৰৰ, সকলো বস্তুৱে পোৱা যায় ইয়াত।